হাই গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল নবীন ব্লগ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকে তামিলনাডুত গমেই পাইছে মই ক'ত যাই আছোঁ আৰু এতিয়া বৰ্তমান মই বিশ্বজিৎ দোকানত আছোঁ। এক ঘণ্টা হৈছে মই ৰেডি হৈ পৰা বহি আছোঁ। ৰাতিপুৱাৰ পৰা এনেকুৱা বৰষুণ দিছে। এতিয়া এয়া চাওক বিশ্বজিৎ দোকানত মই বহি আছোঁ আৰু মোৰ ফ্ৰেণ্ড আহি আছে। মই ফোন কৰিছোঁ অকণমান পিছতে আহি পাব আৰু আপোনালোকে গমেই পাইছে আজি মানে বাম্পাৰ ব্লগ হ'বলৈ গৈ আছে আৰু মোৰ লগত আপোনালোকে আজি পূৰা অল ভিডিঅ' লৈ থাকক আৰু গুৱাহাটী যাম। গুৱাহাটী আপোনালোকক মই চাই আছোঁ আৰু আপোনালোকক দেখাম ক'ত যাওঁ। আজি গুৱাহাটীলৈ যাম। আজি মানে কি বিশ্বজিতৰ ৰিজাল্ট দিব। ৰিজাল্ট দিলেতো পাৰ্টিটো দিবই লাগিব ন। পাৰ্টি গধূলি হ'ব নে নাই? গধূলি হ'ব আৰু এইটো পাৰ্টিও দিব। দেৱাংকৰ তোমাৰ অলৰেডিতো ৰিজাল্ট আহি গৈছে, পাৰ্টিটো দিবই লাগিব। আৰু এতিয়া বিশ্বজিতৰ ৰিজাল্টটো চাই আছে তেখেতলোকে আৰু মই বহি আছোঁ। এতিয়া মোৰ ফ্ৰেণ্ড আহিব, ফ্ৰেণ্ড আহিলে আপোনালোকক দেখাম ক'ত যাই আছোঁ। এয়া চাওক ৰিজাল্ট চাই আছে। অলৰেডি মোৰ ফ্ৰেণ্ডে ফোন কৰিছে। হেল্ল' ক'ত আহি পাইছ? হেল্ল' হয় বিশ্বজিৎ দোকানত বিশ্বজিৎ দোকানত অলৰেডি আহি পাইছেই। মই এতিয়া যামগৈ মানে এতিয়া বৰষুণ অকণমান এৰিছে। ক খাম তাতে গৈ খাম ন, তাতে গৈ খাম। এতিয়া মানে আহিলে মোক ফোন কৰিছে। এতিয়া মই ওলাম আৰু আপোনালোকক দেখুৱাম ক'ত যাম। আৰু আপোনালোকেতো গমেই পাইছে ক'ত যাম। তামিলনাডু চাই গমেই পাইছে। আজি মানে গুৱাহাটীলৈ যাম। আজি বাম্পাৰ ব্লক হ'বলৈ গৈ আছে আৰু 10টা এতিয়া 10টা বাজিছে বোলে। এতিয়া ৰিজাল্ট দি দিব। এতিয়া পূৰা লাগি আছে। ইয়াৰ আজি ৰিজাল্ট চাই আছে, বিশ্বজিতৰ ৰিজাল্টটো চাই আছে। ছাৰ ৰিজাল্টটো গম পাওঁ নেকি? এতিয়া যামগৈ। যদি এতিয়া পটকৈ ৰিজাল্টটো ওলাই যায় তেনেহ'লে ৰিজাল্টটো শুনিয়ে যাম। আৰু বাতিলৰ টাইমত আমাৰ পাৰ্টিটো হ'ব আজি ৰাতি। আৰু আপোনালোক ফাইনেলি আহি গৈছে মোৰ ফ্ৰেণ্ডজন, মই দেখাই আছোঁ। এইয়া আহি গ'ল। এইয়া এতিয়া যাম। এই আহি গ'ল আমাৰ গাড়ী ওলাইছোঁ। সঞ্জীৱ মোৰ ঘৰত আহিছিল, মানে ভৰি পূৰা লেতেৰা হৈ গ'ল না, সেইকাৰণে ধুবলৈ আহিছে। মানে ৰাস্তা ৰাতিপুৱাৰ পৰা বৰষুণ দিছে। বাইকখন বিশ্বজিৎ দোকানৰ ওচৰত থৈ আহিছোঁ। এতিয়া বাইকত আহি যা জোতাৰ কালাৰ পূৰা বোলে কালাৰ চেঞ্জ হৈ গৈছে, মানে পূৰা ধুই দিছে না। ৰাতিপুৱা বতৰটো ইমান ভালে আছিল, কিন্তু তাৰপিছত মানে গা পা যেতিয়া ধুলোঁ পূৰা মানে বৰষুণটো একদম বেয়া হৈ গ'ল। এতিয়া যাম। এইয়া বাইকখন ইয়াত ৰেডি আছে। গাড়ীখন ইয়াত পূৰা লেতেৰা হৈ গৈছে, মানে বৰষুণ দিছিল ৰাতিপুৱা টাইমত ধুই দিছিল, কিন্তু পূৰা লেতেৰা হৈ গ'ল। এইয়া বল আহি গ'লোঁ। এতিয়া এটিএমত সোমাম। মালটো লাগিব নহয়, মালটো তুলিব লাগিব। এটিএমত যাব লাগিব এতিয়া। হেলমেটটো আহক, এতিয়া এটিএমত গৈ টকা তুলিম। এটিএমত সোমাইছে এতিয়া বোলে মালে নাই, তেনেহ'লে আৰু কামে নহ'ব দেখোন। যাওঁ তেনেহ'লে। কাম নহ'ল দেই সঞ্জীৱ, মাল নাই, বেলেগ এটিএমত তুলিব লাগিব। মাল নাপালোঁ, বল যাওঁগৈ। এনেই ৰখিলোঁ, সোমাই কিনে চালোঁ পইচাই নাই এটিএমত। এতিয়া বেলেগ এটিএমত তুলিব লাগিব। বাসন্তী খুৱাই আছোঁ। এতিয়া বাসন্তী পূৰা পেট নভৰিলেতো নাযায় না, আমিতো খায়ে আহিছোঁ। এতিয়া তেল ভৰাই মায়ে পেট্ৰল পাম্পত আছোঁ আৰু তেলটো ভৰাই ল'লোঁ। এতিয়া এইপিনে হাৱা দি আছে আমাৰ, মানে বাইকখনৰ হাৱা অকণমান কম আছে, হাৱাটো দি লৈছোঁ। হাৱাটো দিবই লাগিব ন। এতিয়া গুৱাহাটীলৈ যাম আৰু আপোনালোকেতো গমেই পাইছে মই ক'ত যাই আছোঁ। যামগৈ এতিয়া। এইটো পেট্ৰল পাম্প। হাৱা নিদিয়ে নেকি? হাৱা বোলে আছে, তেনেহ'লে দিব নালাগে। এতিয়া বল এতিয়া মায়ে সোমাই আৰু বেছি সময় নাই। আৰু আপোনালোকে চনকা যাব খোজে, এইটো হৈছে চনকাৰ ৰাস্তা। আপোনালোকৰ নেক্সট ভিডিঅ'ত আমি চনকালৈ যাম আৰু চনকা জাগাবোৰ আপোনালোকে দেখা যায়। এতিয়া মায়ে পাৰ হ'ম আৰু বেছি সময় নাই। তাৰপিছত পাম আমি ভূপালী পোৱাৰ পিছত আমি বৰ্ধমান যাব লাগিব। কি ধুনীয়া ৰাস্তা, বাইক
দেখুৱাবই লাগিব ন আপোনালোকে পালে আমি জাহাজত উঠি আছোঁ টিকেট নম্বৰ টিকেট রাজার রাজারটা কিমান কাটি আছোঁ আমি ৰাজাৰগড় যাম এটা যাব না অঁ টিকেটটো কাটি ল'লোঁ আৰু সঞ্জীৱে বাইকখন পাৰ্কিং লগাইছে মই ফাইনেলি জাহাজৰ ভিতৰত সোমাইছোঁ ড্ৰাইভাৰ বুলিয়ে ক'ব লাগিব কওকচোন কেনেকৈ প্ৰমাণ কেইটাৰ পৰা কেইটালৈকে জাহাজ চলে ৰাতিপুৱা 6টাৰ পৰা ৰাতি 8:30লৈকে চলে 8:30লৈকে চলে ন আৰু হেৰিটো কেনেকুৱা ভাড়াটো কেনেকুৱা ভাড়া হেৰিকে লয় মানুহ 3 টকা চাইকেলৰ 5 টকা চাইকেল বাইকত হয় নেকি তাৰপিছত বৰ্তমান যেতিয়া ডাঙৰ বানপানী হয় তেতিয়ালৈকে জাহাজ চলে নেকি এই হেৰি বিপদৰ ওপৰত গ'লে বন্ধ হয় তাৰপিছত কেনেকুৱা মানে ইয়াত মানুহে আপ ডাউন কৰে STC দাই চৰকাৰে হয় সুধিলোঁ এতিয়া অকণমান পিছত এতিয়া কেইটা বজাত এৰিব আমি এখন ইয়াত 12টাত এৰিম পূৰা 12টাত ন পূৰা 12টাত এৰিম অকণমান টাইম আছে আপোনালোকক দেখাই আছোঁ কেনেকৈ কি এইটো ষ্টাৰ্টিং হয় ন ভিতৰত সোমাইছোঁ মই ভিতৰৰ পৰা দেখাই আছোঁ আপোনালোকক বাইক পাৰ্কিং মই এতিয়া ড্ৰাইভাৰে বহি আছোঁ এইটো ষ্টাৰিং হয় আপোনালোকে দেখা পাইছে এইটো গিয়াৰ চব দেখাই আছোঁ মই বিভিন্ন আছে পিছৰ ফালে মই এই আমাৰ ফাইনেলি জাহাজখন এৰিলে আৰু মই পূৰা ওপৰত বহি আছোঁ এয়া চাওক দাদা পূৰা ড্ৰাইভাৰ চলাই আছে মই ভিতৰত সোমাই কিনে আপোনালোকক দেখাই আছোঁ এয়া চাওক বৰ্তমান মানুহ হোৱা নাই এতিয়া 12টা বজাত এৰিছে এয়া চাওক ষ্টাৰিং কৰি আছে দাদাই আৰু সেইটো চাইডত 4টা গিয়াৰ আছে আৰু মই পূৰা ভিতৰত বহি লৈছোঁ আপোনালোকক দেখাই আছোঁ চাই লওক যোনে যোনে চোৱা নাই জাহাজ কেনেকৈ চলে এয়া চাওক দুজনে চলাই আছে পূৰা বহি লৈছে আৰামত কেনেকৈ চলাই আছে আপোনালোকে চাই লওক দীঘেশ্বৰী টেম্পললৈ আহিছোঁ আজি আপোনালোকক দেখাব নোৱাৰিলোঁ কেতিয়া এতিয়া টাইমটো অকণমান বেছি হৈ গৈছে নহ'লে আমি গৈ আকৌ ইপিনে জাহাজ নাপাম সেইকাৰণে আমি এতিয়া যাবলৈ ওলাইছোঁ নেক্সট ভিডিঅ' এটা আপোনালোকক বনাই দিম আপোনালোকে কমেণ্ট কৰি দিব আপোনালোকক নেক্সট ভিডিঅ'ত আহি আমি ভালদৰে মন্দিৰৰ বিষয়ে ক'ম আৰু মন্দিৰখন দেখাই ল'ম আজি আমি ওপৰলৈ নাযাওঁ ইয়াৰ পৰাই যামগৈ সেইকাৰণে আপোনালোকক ইয়াতে সমাপ্ত মাৰিলোঁ এতিয়া ঘৰলৈ যাওঁ হাই গাইজ আজি যোৱা নহ'ল গেটৰ সন্মুখতে আছোঁ দীঘেশ্বৰী দেৱালয় নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম ভালদৰে আজি মানে যোৱাৰ হৈ গৈছে টাইম এইপিনি বাইক ৰেডি আছে সঞ্জীৱো ৰেডি হৈছে নহ'লে আমি আকৌ সন্ধিয়া গ'লে গৈ জাহাজ নাপাওঁ সেইকাৰণে আৰু বেছি সময় নাই আমি গুৱাহাটী পামেই
এয়া চাওক গুৱাহাটীৰ ভিউটো চাওক চাইছে এতিয়াও মানুহ নাই এতিয়া আমি উত্তৰ গুৱাহাটীৰ পৰা আমি আহি আছোঁ গুৱাহাটীলৈকে আৰু গুৱাহাটীৰ পৰা গৈ আছোঁ এইপিনে এখন জাহাজ গৈছিল চাইছে আমাৰ ৰাতি যাওঁতে যাওঁতে ৰাতি হৈ যাব এয়া চাওক গুৱাহাটী আনিলে আমি এতিয়া ঘৰলৈ যাবলৈ উভতি আহিছোঁ এতিয়া আগতে গৈছিলোঁ এতিয়া ফাৰ্ষ্ট অসমৰ কাৰণে আমি জাহাজ নাপালোঁ হয় কিন্তু জাহাজটো আহি পালোঁ এতিয়া আমি ঘৰলৈ যাই আছোঁ সেইপিনে গুৱাহাটী এইটো চাইছে গুৱাহাটী এতিয়া আমি ঘৰলৈ যাম আৰু আজিলৈ ইমানতে সমাপ্ত মাৰিছোঁ কাইলৈ আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ কাষলৈ আহি আছোঁ তেনেহ'লে আজিলৈ ভাই